এলায়েন্সৰ লগত লাগি মই মোৰ জীৱনটো মোটামুটি বৰবাদ কৰি দিলোঁ। আমাৰ দলটো বহু ক্ষতিৰ সন্মুখীন হ'ল। যোৱা 2 বছৰ ধৰি আমি একেলগে বিজেপিক হৰুৱাম বুলি ভাবি আমি আমাৰ কাম সীমাবদ্ধ ৰাখিছিলোঁ কেইটামান সমষ্টি। তাৰ পাছত সেই সমষ্টিকেইটাতো কাম কৰিব নোৱাৰা হৈ গ'লো যোৱা 45 দিন ধৰি, কাৰণ কংগ্ৰেছ দলে আমাক ইমান দিন ওলমাই ৰাখি দিলে। যোৱা 45 দিন আটাইতকৈ ক্ৰিটিকেল মুহূৰ্ত, এই সময়খিনিত তেওঁলোকে আমাক ওলমাই দিলে। সেইকাৰণে মই আৰু এতিয়া এলায়েন্সৰ কথা ক'ব নোখোজোঁ। এলায়েন্সে মোৰ চুলি পকাই দিলে, এলায়েন্সে মোৰ গৰম কৰি দিলে গৌৰৱ গগৈৰ অহংকাৰৰ কাৰণে আৰু ৰকিবুল হুছেইনৰ আগ্ৰাসী মনোভাৱৰ কাৰণে এলায়েন্সটো নহ'ল। কংগ্ৰেছে খুব ইচ্ছাকৃতভাৱে আমাক বিপদত পেলাই একদম জোৰ পুৰি হাত পোৱাৰ সময়ত নিৰ্বাচনৰ একদম লাষ্ট মুহূৰ্তত আমাক এনেকৈ বিশ্বাসঘাতকতা কৰিলে আৰু বিশ্বাসঘাতকতা কৰি সমগ্ৰ অসমবাসী ৰাইজৰ অতি আদৰৰ অতি অন্তৰৰ পৰা বিচৰা যিটো বিৰোধী ঐক্যমঞ্চ, সেই ঐক্যমঞ্চটো ভাঙি দিলে। গতিকে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ যুতিয়ে বিৰোধী ঐক্যমঞ্চ ভাঙি দিছে। গতিকে দায়িত্ব তেওঁলোকৰ। ৰাইজে যদি কিবা গালি পাৰিবলগীয়া আছে গৌৰৱ গগৈক ধৰক, মোক এইটো কথা পাতি থাকি লাভ নাই। আমি এলায়েন্সৰ কাৰণে আমাৰ সৰ্বস্ব ত্যাগ কৰাৰ পাছতো আমাক বিপদত পেলাই এনেকৈ গৌৰৱ গগৈ লাঠ মাৰি দি আমাক এনেকুৱা একদম জোৰ পুৰি হাত পোৱা সময়ত আমাক বিপদত পেলাই পলাই গুচি গ'ল।